সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক। এই টপিকটো হৈছে দেশ আৰু সীমা। দুখন দেশৰ মাজত থকা সীমাটোৰ নাম কি? তো এনেকুৱা টাইপৰ কুৱেশ্যন বিভিন্ন কম্পাৰিটিভ এক্সামত আহি থকা দেখা যায়। বিশেষকৈ যি আপকামিং যি DSS এক্সাম আছে, এই DSS এক্সামত এটামান কুৱেশ্যন আহে এই টপিকটোৰ পৰা। তো এটা ইম্পৰ্টেণ্ট টপিক হ'ব। আহকচোন চাওঁ যে কুৱেশ্যন এনেধৰণৰ আহিব পাৰে যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত সীমাডালৰ নাম কি? তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। তো ইয়াত মোষ্ট ইম্পৰ্টেণ্ট কেইটামান লৈছোঁ যিখিনি প্ৰায় এক্সামত আহি থকা দেখা যায়। তো আহকচোন চাওঁ লিষ্টখন। এইফালে চাওক দিয়া হৈ আছে বাউণ্ডেৰী নেম আৰু ইয়াত দিয়া হৈছে কাউণ্ট্ৰিজ, অৰ্থাৎ দেশসমূহৰ নাম দিয়া হৈ আছে। তো প্ৰথম আমি লৈছোঁ ৰেড ক্লিফ লাইন। তো ৰেড ক্লিফ লাইন কোন দুখন দেশৰ মাজৰ সীমাক কোৱা হয়? তো শুদ্ধ উত্তৰ হৈ যাব ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ যি সীমা ইয়াক কোৱা হয় ৰেড ক্লিফ লাইন। অ'কে, তো মনত ৰাখিব আপোনালোকে। তো নেক্সট মেকমোহন লাইন। মেকমোহন লাইন কোন দুখন দেশৰ সীমাক কোৱা হয়? তো এইটো শুদ্ধ উত্তৰ হৈ যাব ইণ্ডিয়া আৰু চাইনাৰ মাজৰ যিটো সীমা হয় সেইটো কোৱা হয় মেকমোহন লাইন। অ'কে, তো নেক্সট ডুৰণ্ড লাইন। ডুৰণ্ড লাইন কোনখন দেশৰ মাজৰ সীমাক কোৱা হয়? শুদ্ধ উত্তৰ হৈ যাব পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাক কোৱা হয় ডুৰণ্ড লাইন। তো নেক্সট 49th পেৰেলেল। তো এইটো কোন দুখন দেশৰ মাজৰ সীমাক কোৱা হয়? এই নামটো কানাডা আৰু USA। তো কানাডা আৰু USAৰ মাজৰ যি সীমা হয় ইয়াক কোৱা হয় 49th পেৰেলেল। তো আকৌ নেক্সট লৈছোঁ 17th পেৰেলেল। তো এইটোক কোন দেশৰ মাজৰ সীমাক কোৱা হয়? শুদ্ধ উত্তৰ হৈ যাব নৰ্থ ভিয়েটনাম আৰু ছাউথ ভিয়েটনাম। তো নৰ্থ ভিয়েটনাম আৰু ছাউথ ভিয়েটনামৰ মাজৰ সীমাক কোৱা হয় 17th পেৰেলেল। অ'কে, তো নেক্সট হিডেনবাৰ্গ লাইন। হিডেনবাৰ্গ লাইন কোন দুখন দেশৰ মাজৰ সীমাক কোৱা হয়? জাৰ্মানী আৰু পোলেণ্ডৰ। অ'কে, জাৰ্মানী আৰু পোলেণ্ডৰ মাজৰ যি সীমা হয় ইয়াক কোৱা হয় হিডেনবাৰ্গ লাইন। তো এক্সামত এনেকুৱা আহিব পাৰে যে জাৰ্মানী আৰু পোলেণ্ডৰ মাজৰ সীমাডালৰ নাম কি হয়? তো ৰাইট এনচাৰ হৈ যাব হিডেনবাৰ্গ লাইন। নেক্সট 38th পেৰেলেল। তো 38th পেৰেলেল এইটো কোন দুখন দেশৰ মাজৰ সীমা হয়? নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়া। অ'কে, নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াৰ মাজৰ সীমাক কোৱা হয় 38th পেৰেলেল। তো নেক্সট মেগিনট লাইন। অ'কে, মেগিনট লাইন কোৱা হয় জাৰ্মানী আৰু ফ্ৰান্সৰ মাজৰ সীমাক মেগিনট লাইন বুলি কোৱা হয়। তো এইকেইটা বিশেষকৈ ইম্পৰ্টেণ্ট আছে আৰু বহুতো আছে, তথাপিও এইকেইটাৰ পৰা প্ৰায় এক্সামত আহি থকা দেখা যায়। গতিকে এইকেইটা নিশ্চয় আপোনালোকে মনত ৰাখিব। তো নেক্সট আৰু বিভিন্ন টপিকৰ ওপৰত কুৱেশ্যন আনি থাকিম। তো আজিলৈ বাই, থেংক ইউ।